কাকু অল্প ফল দিয়া কাহু বিষ্ট বলে সত্তর তম তিনি গুণ ক্ষত বৈশ্য পুত্ৰ চাৰি আদ্যত ব্ৰাহ্মণ গত গুণে ব্ৰাহ্মণ ক্ষত্ৰিয় ৰজুগুণ বৈশ্য পুত্ৰ তম গুণে জানিবা অৰ্জুন মই অনুক্ৰমে কৰ্ম কৰয় সকল গুণৰ প্ৰভাৱে উচ্চ নিচ হৈ ফল সজো পাল সংহৰো মই তিনি লোক তথাপিতো কৰ্ম বন্ধে নপায় মোক কৰ্তা বুলি মোক যিটো জানে তাক কৰ্ম বন্ধে নপায় কোঠানে মুমুক্ষুসকলে কৰ্ম কৰিলে পূৰ্বত কৰ্ম বন্ধ এৰাইলা কৰ্মৰ জানি কিন্তু কৰ্ম কৰিলে এৰিয় এই মতে বিস্তৰ যে তৰিলা সংসাৰ লোক পৰম্পৰা তুমি কৰ্ম কৰিবা যিজনে জানয় তত্ত্ব উপদেশ লৈবা কৰ্ম অকৰ্ম বিকৰ্ম এই তিনিমত পণ্ডিত হয় মোহন অজানিয়া পাৰ্থে বোলে কৰ্মৰ যে কিবা আছে মৰ্ম লোকে যে বেপাৰ কৰে তাৰ নাম কৰ্ম নকৰিলে বেপাৰ কৰ্ম সেই হয় তাত কেনে বোলা কৃষ্ণে বোলে তিনিটো আশয় বুজিবা কৰ্ম কৰ্ম বিকৰ্ম বলিয়া কহে যাক সেই গোট কৰ্ম বেদ শাস্ত্ৰে বোলে যাক অকৰ্ম বোলয় বেদে নকৰো তাহাক গোট বিকৰ্ম তাত পায় চিত্ৰ ইয়াৰ তত্ত্বকে নপাৰে বুজিব যাক জানি সংসাৰৰ আপতৰে পুনঃ তাহাৰ ৰহস্য কহো শুনি অৰ্জুন বেদে কহে বুলি কৰ্ম কহে সৰ্বনৰ কিন্তু নুবুজয় অৰ্থ বেদৰ বাক্যৰ স্বৰূপতে বেদ বাক্য মোৰ
বুলি কৱে সুখ মাত্ৰ কহি চৰে গো পথ পৰ্বতাৱে যেন শেষ ভাল মন্দ নাহি তত্ত্ববোধ লাৰু বুলি লোভ দিয়া পিয়াৱে তাৰ যেন ঔষধৰ ব্যাধি দূৰ ফল কৰ্মৰো মুই